380, the current high from Rajasthan Royals. I think we're about to wrap this one up. Anybody else at 400? Apart from Gujarat Titans, who will give one long last look to. Anybody else at 400? নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডিজিটেল ইনফো। বন্ধুসকল, যেহেতু টাটা IPL অকশ্যন 2022 ইতিমধ্যে সামৰণি পৰিছে আৰু অসমৰ বাবে এটা ভাল খবৰ ওলাই আহিছে যে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ এইবাৰ IPL অকশ্যনত বিক্ৰী কৰিছে। যোৱা বছৰ অৰ্থাৎ IPL ছিজন 2021ত ৰিয়ান পৰাগে সন্তোষজনক প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে হয়তো বহুতৰে মনত ৰিয়ান পৰাগৰ IPL ছিজন 2022ত নিলামক লৈ সন্দেহৰ সৃষ্টি হৈছিল। কিন্তু তাৰ পাছতো ৰাজস্থান ৰয়েলছে 3 কোটি 80 লাখ টকাত ৰিয়ান পৰাগক ক্ৰয় কৰে আৰু নিজৰ দলত অন্তৰ্ভুক্ত কৰি লয়। IPL ছিজন 2022 অকশ্যনৰ পৰা ৰিয়ান পৰাগে 3 কোটি 80 লাখ টকা লাভ কৰে, অৰ্থাৎ নিমিগতে কোটিপতি হৈ পৰিল অসমৰ ৰিয়ান পৰাগ। নিশ্চিতভাৱে এয়া গৌৰৱৰ বিষয়, কিয়নো অসমৰ পৰা গৈ আজি এনে এটা পৰ্যায়ত উপনীত হৈছে যিটো পৰ্যায়ত তেওঁ আজি আছে বা ৰাজস্থান ৰয়েলছে তাক যিমান টকা দিছে সেইটো অতিকৈ ডাঙৰ কথা। কুমাৰ সাংগাৰ কাৰাদৰৰ দৰে প্লেয়াৰ আছিলে ৰাজস্থান ৰয়েলছৰ অকশ্যনত, আৰু কুমাৰ সাংগা কাৰাদৰ আগৰ পৰাই ৰিয়ান পৰাগৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু এনেধৰণৰ গুৰুত্ব আগৰ পৰাই ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে দি আহিছে আৰু তেওঁলোকে ভাবে যে ৰিয়ান পৰাগ এদিন নিশ্চয় ভাল প্লেয়াৰ অথবা ডাঙৰ প্লেয়াৰ হ'ব। সেয়ে অসমৰ ৰিয়ান পৰাগ IPL ছিজন 2022ত ৰাজস্থান দলত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। চেন্নাই ছুপাৰ কিংছ, দিল্লী কেপিটেলছ, RCB আদিৰ দৰে দলেও ৰিয়ান পৰাগৰ ওপৰত বুলি লগাইছিল, কিন্তু অৱশেষত ৰাজস্থান ৰয়েলছে বিটটো জিকি 3 কোটি 80 লাখ টকাত ৰিয়ান পৰাগক নিজৰ দলত চামিল কৰি লয়। গতিকে IPL ছিজন 2022ত ৰিয়ান পৰাগৰ চেলাৰী হ'ব 3 কোটি 80 লাখ টকা। আজিৰ ভাল খবৰটো ইমানেই আছিলে। ধন্যবাদ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ইউটিউবত চাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।